হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে আছে। আজি কোনো থালিৰ ভিডিঅ' লৈ অহা নাই। মই আজি লৈ আহিছোঁ মন্দিৰ যোৱা ভিডিঅ'। আজি ৰাতিপুৱা ঠিক 10টামান বজাত ঘৰৰ পৰা ওলাওঁতে 10টামানে বাজিছে দিয়ক। গ'লোঁ শুক্ৰেশ্বৰ মন্দিৰলৈ। যিহেতু শাওণৰ মাহ চলি আছে, শিৱ মন্দিৰবোৰ দৰ্শন কৰিব পাৰিলে নিজৰ মনটোও ভাল লাগে দিয়কচোন। আজি দেওবাৰ, প্ৰায় মানুহ ভালেখিনি ভিৰ হৈছেই এইখন মন্দিৰলৈ। আৰু যি কি নহওক, এয়া আমি ওলাই আহিলোঁ এতিয়া। আৰু এয়া মই, ইপিনে দেউতাক আৰু আমাৰ বাপেক পুতেকে দুজনে হাতত ধাগা বান্ধি আছে। ধাগা বুলিয়ে কয়, জাপ বুলিও কওঁ আমি, যি কি নহওক বান্ধিলে। আৰু এয়া হৈছে বাহিৰৰ চোৱা, দেখিছে নহয়, এইখিনি বাহিৰৰ চোৱা মন্দিৰ। শুক্ৰেশ্বৰ মন্দিৰৰ তলৰ ভাগ এটা ভাঙিছে, তাৰ কাৰণে ডনেশ্যনো বিচাৰিছে, তাৰ কাৰণে এখন স্কেনাৰ এটা থৈ দিয়া আছে। আৰু এয়া হৈছে জনাৰ্জন মন্দিৰ। এয়াও আমি দৰ্শন কৰিলোঁ, কিন্তু আমি ভিতৰৰ ভিডিঅ' কৰা নাই। এয়া মোৰ ল'ৰা হৰ্ষিত, কিমান ভাল পাইছে সি বাহিৰত চাই কিনে, নদীখন চাই যে কিমান ভাল পাইছে নহয়। আৰু সৌ দেখিছে নহয়, বলবমৰ কাৰণে মানুহবোৰ আহিছেই। এয়া ব্ৰহ্মপুত্ৰ, বিশাল ব্ৰহ্মপুত্ৰৰ পৰিৱেশটো কিমান যে ধুনীয়া নহয়। যি কি নহওক বাৰু, আমি দৰ্শন কৰি ওলাই আহিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে, প্লিজ লাইক কৰিব।